নাথাকে সেই জাতি জীয়াই নাথাকে। এবাৰ এটা সৰু উদাহৰণ দি মই এই স্ব অনুভৱৰ এটা মহৎ কথা আপোনালোকক কওঁ। জাপানীজসকল ইমান স্বাভিমানী, সেইকাৰণে ইমান দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইমান ধ্বংস হোৱাৰ পিছতো জাপানীসকলে আজি ইমান উন্নতি কৰিছে, বিশ্বৰ ইমান ওপৰলৈকে তেওঁলোক গৈছে। জাপানত এটা আমেৰিকাৰ পৰিয়াল ফুৰিবলৈ আহিছিল আৰু এজন মুচিৰ তাত এযোৰ জোতা তেওঁ চিলাবলৈ দিছিল, ঠিক কৰিবলৈ দিছিল। জাপানী মুচিজনৰ যেতিয়া জোতাযোৰ চিলাই আছিল তেতিয়া আমেৰিকাৰ পৰিয়ালটোৱে কথা পাতি আছিল যে আচৰিত পালোঁ, ইমান গৰম, ইয়াত এটা কমলা পাবলৈ নাই। কমলা জাতীয় এটা ফলৰ কথা কৈছিল, এই ফলটো পাবলৈ নাই, ইমান গৰমত ইমান ঘূৰিলোঁ। সেই জোতা চিলাই থকা মুচিজনে তেওঁ ৰৈ পেলাই তেওঁ জোতাযোৰ পটাপট চিলাই তেওঁ ক'লে, আপুনি এইখিনিতে ৰ'ব, মোক জোতা চিলাই দিয়াৰ কাৰণে পইচা দিব নালাগে, 10 মিনিট মোৰ কাৰণে ৰৈ দিয়ক। সি দৌৰি গৈ য'ত সি জানে ক'ত সেই ফলটো আছে, সি সেই ফলটো আনি তেওঁ, মই কমলা বুলিয়ে কৈছোঁ, আনি তেখেতৰ হাতত দি ক'লে, আপুনি এই কমলাটো এয়া লওক। জাপানত কমলা নাই বুলি আপোনাৰ দেশত নক'ব। এজন যদি জোতা চিলাই থকা মুচিৰ যদি নিজৰ দেশৰ প্ৰতি ইমান স্বাভিমান থাকিব পাৰে, যি নিজৰ দেশত কমলা নাই কথাটো হজম কৰিব পৰা নাই, সেই দেশখনৰ কিয় উন্নতি নহ'ব? জাতি যিমান সৰু নহওক কিয়, যেতিয়া স্বাভিমান থাকিব তেতিয়া সেই জাতিক কোনো মাৰিব নোৱাৰে। আৰু আমি যদি জীয়াই থাকিব লগা হয়, আমাৰ প্ৰত্যেকজনৰ ভিতৰত সেই স্বাভিমান, সেই অনুভৱ থাকিব লাগিব। আৰু একেবাৰে শেষৰটো নাগৰিকৰ কৰ্তব্য, একেবাৰে শেষৰ প্ৰতিশ্ৰুতিটো, এইটো এটা অতি সংবেদনশীল, এটা অতি প্ৰয়োজনীয় কথা। আমি অধিকাৰ নিবিচাৰোঁ, মনত ৰাখিব, আমাক অধিকাৰৰ প্ৰতি আমি সজাগ নহয়, আমি সজাগ কৰ্তব্যৰ প্ৰতি। আমাৰ সংবিধানে আমাক কেইটামান অধিকাৰ দিছে, সেই অধিকাৰকেইটা যদি আমি নাপাওঁ, পালন নকৰোঁ, তেতিয়াহ'লে আমাক আইনে শাস্তি দিব। কিন্তু একেই সংবিধানে আমাক কেইটামান কৰ্তব্যও দিছে, সেই কৰ্তব্যকেইটা যদি আমি পালন নকৰোঁ, আমাৰ কিন্তু কোনো শাস্তি নাই। তথাপিতো যদিও আমাৰ শাস্তি কোনো নাই, আমি দায়বদ্ধতাৰে আমাৰ এই কৰ্তব্যসমূহ পালন কৰিব লাগিব। এই কৰ্তব্যসমূহৰ ভিতৰত মূলতঃ মই বহুত চমুৱাই কওঁ, মূলতঃ আমি আমাৰ সংবিধানখনক মানি চলা, সংবিধানত থকা কথাবিলাক আমি মানি চলা, আমি আমাৰ সংস্কৃতিক জীয়াই ৰখা, আমি সমাজখনত ভাতৃত্ববোধেৰে জীয়াই ৰখা, আমি আমাৰ সন্তানসকলক শিক্ষাৰ অধিকাৰ দিয়া, আমি আমাৰ সন্তানক বিদ্যালয়লৈ পঠিওৱা, আমাৰ কথা কাম কাজত আমি বৈজ্ঞানিক দৃষ্টিভংগী ৰখা, এই কথাবিলাক যদি আমি পালন কৰোঁ আৰু এই সামাজিক সমতা বজাই ৰখা, সামাজিক শান্তি সম্প্ৰীতি বজাই ৰখা, এই কথাবোৰ যদি আমি নকৰোঁ, আমাক কোনেও শাস্তি নিদিয়ে। আমি যদি আমাৰ সন্তানক বিদ্যালয়লৈ নপঠাওঁ, আমাৰ একো শাস্তি নাই। আমি যদি বৈজ্ঞানিক দৃষ্টিভংগী নাৰাখোঁ, আমাৰ কোনো শাস্তি নাই। কিন্তু সেইবোৰে আমাৰ সমাজখন বহুত পিছুৱাই নিব। মনত ৰাখিব, অধিকাৰৰ প্ৰতি আমি সজাগ নহওঁ, আমি সজাগ হ'ম আজিৰ পৰা আমাৰ কৰ্তব্যৰ প্ৰতি। আমি আমাৰ অধিকাৰসমূহ লাভ কৰিছোঁ নে নাই, সেইটো আমি দৈনন্দিন জীৱনত কোনোবাটো যদি আমি লাভো কৰা নাই, আমি কিছু ত্যাগ কৰা হ'ব। কিন্তু যদি আমি আমাৰ এটাও কৰ্তব্য পালন নকৰোঁ, তেতিয়াহ'লে আমি আমাৰ সমাজখনক পিছুৱাই নিয়াই নহয়, ভাৰতবৰ্ষ পিছলৈ যাব। এই অনুভৱটো, এই স্বাভিমানটো ৰাখিব। আপোনালোকৰ মহিলাসকলৰ কথাত যদি, মহিলাসকলৰ আচৰণত যদি বৈজ্ঞানিক দৃষ্টিভংগী নাই, তেনেহ'লে সেই পৰিয়ালটোতো নাথাকে। আগতে কি আছিল, আমি যেতিয়া সৰু আছিলোঁ, ৰাতিপুৱা শালিকা চৰাই ওলায়, চোতালত শালিকা চৰাই পৰে। এটা শালিকা চৰাই যদি ওলায়, আমি ইটো বিচাৰি ঘূৰি ফুৰোঁ। 2টা শালিকা দেখিলে সেই দিনটো ভাল, 3টা শালিকা চৰাই যদি দেখোঁ, তেতিয়াহ'লে চিঠি আহে। সেইটো এটা সৰু উদাহৰণ দিলোঁ, সেইটোৰ পৰা একো ক্ষতি নহয়, সেইটো ভুল কথা, সেইটো অন্ধবিশ্বাস, কিন্তু সেইটো কুসংস্কাৰ নহয়। কিন্তু বৈজ্ঞানিক দৃষ্টিভংগী অবিহনে সমাজত এনে কিছু কুসংস্কাৰ চলি আছে। ডাইনী হত্যা, এই মহিলাগৰাকীৰ গাত ভগৱান আছে আৰু ডাইনী আছে, এই মহিলাগৰাকীয়ে সমাজত এইটো অপকাৰ কৰিছে, গতিকে এই মহিলাগৰাকীক মাৰিব লাগে, কাটিব লাগে। তাৰ অন্তৰালত কিন্তু কিছু অভিসন্ধি থাকে। এই ধৰণৰ কথাবিলাক মহিলাসকলৰ পৰা আৰম্ভ হয়। আৰু মই সেইকাৰণে সকলোকে শ্ৰদ্ধাৰে অনুৰোধ জনাম যে নাগৰিকৰ যি কৰ্তব্য আছে, এই কৰ্তব্যৰে আপোনালোকে সমাজখনক পৰিৱৰ্তনৰ বাবে প্ৰয়াস কৰক। আৰু এই 5টা পৰিৱৰ্তন প্ৰত্যেকগৰাকী মহিলাৰ পৰা আৰম্ভ হওক, প্ৰত্যেকজন পুৰুষে ইয়াত সহযোগ কৰক। আৰু প্ৰতিটো সন্তানে যদি ইয়াক অনুকৰণ কৰে, তেতিয়াহ'লে আমাৰ ঘৰখন, ব্যক্তিৰ পৰা ঘৰখনৰ পৰা আমাৰ চুবুৰীয়া সমাজখন, সমাজৰ পৰা আমাৰ দেশখনৰ পৰা আমাৰ ৰাষ্ট্ৰৰ
ক্ষেত্ৰৰ পৰা সমগ্ৰ বিশ্বত এই সংস্কাৰ বিয়পি পৰিব আৰু এদিন নহয় এদিন আমি উপনীত হ'ব পাৰিম 2047 যি বিকশিত ভাৰত আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন আছে সেই বিকশিত ভাৰতলৈকে যদি আমি খোজ দিব লাগে তাত যদি আমি উপনীত হ'ব লাগে আজিৰ পৰাই 5টা পৰিৱৰ্তন প্ৰত্যেকজন ব্যক্তিয়ে অনুভৱত লওক প্ৰতিশ্ৰুতি লওক নিজৰ ভিতৰতে এটা সংকল্প কৰক আৰু মই আশা কৰিম আপোনালোক প্ৰত্যেকেই ইয়াৰ বাবে যোগ্য আপোনালোক প্ৰত্যেকে এইখিনি ডিজাৰ্ভ কৰে আৰু আপোনালোক প্ৰত্যেকেই এইখিনি সমাজলৈ লৈ যাব শেষত এটা বাক্যৰে এটা স্তৱকেৰে মোৰ বক্তব্য মই শেষ কৰিব খুজিছোঁ দেশৰ স্বাৰ্থই আমাৰ স্বাৰ্থ মানৱ কল্যাণ আমাৰ ধৰ্ম জনসেৱা আমাৰ কাম্য নিস্বাৰ্থতা আমাৰ লক্ষ্য পঞ্চ পৰিৱৰ্তনেই জীৱন বন্তি আমাৰ উদ্দেশ্য বিশ্ব শান্তি ধন্যবাদ